নমস্কাৰ মই আপোনাসকল আটাইকে মোৰ ইউটিউব চেনেল আছামিজ ড্ৰামালৈ স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ হাজোৰ হজৰত আউলিয়া চাহাবৰ পবিত্ৰ মাজাৰ শ্বৰীফত। পবিত্ৰ মাজাৰ শ্বৰীফলৈ আহিলোঁ হয়, ভাবিলোঁ অকণমান দৰগাহ শ্বৰীফখন দেখুৱাই দিওঁ, কিন্তু তাৰ আশে পাশে যি নান্দনিক পৰিৱেশ প্ৰকৃতিৰ সেয়াও দেখুৱাবলৈ বিচাৰিছোঁ। প্ৰকৃতিক ভাল পোৱা মানুহসকলে নিশ্চয় চাব আৰু আপোনাসকলে ভিডিঅ'টো স্কিপ নকৰাকৈ চালে প্ৰকৃতিয়ে কেনেকৈ মায়াজালে মানুহক ধৰি ৰাখে সেয়া নিশ্চয় আপোনাসকলে উপভোগ কৰিব আৰু ভাল পাব চাই। হয়, সঁচাই প্ৰকৃতিয়ে মানুহক মাদকতা দিব পাৰে, প্ৰকৃতিয়ে মানুহক দিব পাৰে জীৱন। হয়, জীৱনে এইটো দি আছে, নহ'লেনো আমি কেনেদৰে জীয়াই থাকিলোহেঁতেন। আমাক দিছে অক্সিজেন, আমাৰ জীৱনৰ আটাইতকৈ প্ৰিয়, আটাইতকৈ ডাঙৰ আৰু জীয়াই থকাৰ আচল উপাদানটোৱে হ'ল অক্সিজেন। এয়া আমাক দান কৰিছে প্ৰকৃতিয়ে, গছ-গছনি। আৰু এই গছ-গছনি হাজাৰ হাজাৰ গছ-গছনিৰ মাজতেই মই উপস্থিত আছোঁ। এই এক নান্দনিক পৰিৱেশ, জানেনে? গৰুৰাচল পাহাৰৰ তীৰ্থভূমিত এই নান্দনিক পৰিৱেশ। এই পৰিৱেশৰ মাজত আপুনি আহিলেও হয়তো আপ্লুত হৈ পৰিব। প্ৰকৃতিয়ে মানুহক সঁচাই মাদকতা দিব পাৰে, প্ৰকৃতিয়ে দিব পাৰে জীৱন। জীৱনে এইটো দি আছে, নহ'লেনো আমি অক্সিজেন ক'ৰ পৰা পাওঁ। কিন্তু তথাপিও কওঁ, হাজোৰ মক্কা দৰগাহ শ্বৰীফলৈ আহিলোঁ, পৰিদৰ্শন কৰিলোঁ, মনত অকণমান শান্তি পালোঁ। হাজোৰ গৰুৰাচল পাহাৰত অৱস্থিত মক্কা দৰগাহ শ্বৰীফৰ যি পথছোৱা, এই পথছোৱালৈ অকণমান নামি আহিলোঁ নহয়, মাতি আনিলোঁ প্ৰকৃতি। তাৰ যি প্ৰকৃতিৰ সৌন্দৰ্য, এই সৌন্দৰ্যত কোনো মানুহ নথকা থাকিব নোৱাৰে। নিজৰ স্বাভিমান, নিজৰ গৌৰৱ আৰু নিজৰ যি একনিষ্ঠ কৰ্তব্য দায়িত্ব এইসমূহ দেখুৱাই স্বাভিমান ৰক্ষা কৰি ইয়াত প্ৰকৃতিয়ে নিজৰ মায়াজালেৰে পৰ্যটকসকলক আকৰ্ষণ কৰি আছে। হাজাৰ হাজাৰ গছ, সেউজীয়া সেউজীয়া সেউজীয়া, তাৰ মাজে মাজে পকা ডাল, সোণালী আকাৰ, আৰু সেয়াই মানুহক কিবা এটা অন্যান্য ৰূপৰেখাৰে দাঙি ধৰিছে। কি পৰিৱেশ, বাপৰে বাপ, ক'ত বেলেগত থকা যেন লাগিছে একদম। ইয়াত থকা যেন দাৰ্জিলিঙৰ পৰিৱেশ আহিছে ইয়াত। ইমান ধুনীয়া পৰিৱেশ, বাপৰে বাপ। এই বেলেগ ঠাই নহয় দেই, এয়া হ'ল হাজোৰ গৰুৰাচল পাহাৰৰ উচ্চ শিখৰৰ পৰা তললৈ মৰা এক দৃশ্য, নান্দনিক দৃশ্য নহয়নে? ইমান ধুনীয়া পৰিৱেশ, ৱাও। ভাৰতৰ হাজোৰ গৰুৰাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত এয়া মক্কা দৰগাহ শ্বৰীফ, হজৰত শ্বাহ গিয়াছুদ্দিন আউলিয়া চাহাবৰ এয়া পবিত্ৰ মাজাৰ শ্বৰীফ। আৰু এই মাজাৰ শ্বৰীফত যথেষ্ট মানুহৰ সমাগম হৈছে। হাজাৰ হাজাৰ মানুহ, বিভিন্ন সম্প্ৰদায়ৰ মানুহ ইয়ালৈ আহিছে আৰু ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছে। মাঘী পূৰ্ণিমাৰ দিন গৈ ৰাতি পূৰ্ণ উৰুচ মুবাৰক হ'ব, ইয়াত তাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। আমি আহিলোঁ ইয়ালৈ আৰু যথেষ্টখিনি মানুহ আহিছে, ভাল লাগিছে। আপোনাসকলে চাব, স্কিপ নকৰাকৈ। ধন্যবাদ। অন্যতম এখন তীৰ্থনগৰী হাজো গৰুৰাচল পাহাৰৰ উচ্চ শিখৰত অৱস্থিত এয়া চুলতান গিয়াছুদ্দিন ৰাজিয়াল্লাহু তাআলাৰ আনহু পবিত্ৰ মাজাৰ শ্বৰীফ। ইয়াত যথেষ্ট মানুহৰ সমাগম হৈছে। এক সুন্দৰ পৰিৱেশ, আপোনাসকলে এই ব্লগটোত দেখিছে। এনেকুৱা পৰিৱেশ হিন্দু মুছলমান উভয়ে এই পবিত্ৰ মাজাৰ শ্বৰীফলৈ আহে, ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু এই নতুন বছৰতো ইয়াত যথেষ্টখিনি মানুহ আহিছে। আৰু পবিত্ৰ মাজাৰ শ্বৰীফত আৰু কেইটামান পিছতে মাঘী পূৰ্ণিমাৰ উৰুচ মুবাৰক হ'ব।